গৈ হুলস্থুল লগাই দিওঁ চকী মেচ যি য'ত পাম সব উঠাই লৈ আহিম ঠিকে কৈছা দে 2000তকেহে বেছি উঠাবানে দে 2000ত মোৰ সব মেকআপ হৈ যাব কিন্তু আজি যদি উঠাই তেতিয়া কথাটো মোৰ ভাবিবাই নহল নহয় কি কৰা যায় এতিয়া ঐ কেওতে মোৰ সব টকা খালা ঐ ৰাম উত্তেজিত নহবচোন আপুনি সেইটো কোন কেওঁতৰ নিচিনা লাগিছে দেখোন কেওতে সেনেকা খোজকাঢ়ে নেকি হয় কেওঁতেই হয় হেৰি কেওঁত কি হ'ল হে কথাটো কি কালিৰ পৰা দেখা দেখি নাই পইচা ক'ত পইচা আৰে আমিহে জানো কিমান টেনচনত আছো পইচা দি আৰু এতিয়া মিঠা দি ৰ'বহে কিয় গালি পাৰিছে অকল আপোনালোকে টেনচনত নাই নহয় ময়ো আছো লওক হে এইবোৰ লওক নিজে নিজে চাই লওক বৰা আপুনি চাওক এনেকুৱা ভুল জীৱনত নকৰো বৰা সেইবোৰ বাদ দিয়ক হে পইচা ক'ত পইচা আৰে পইচা উলিয়াব নোৱাৰিলে নেকি কি ক'ব বৰা ATM কাৰ্ড নিলো হয় চবে এই নাম্বাৰবোৰে লিখি দিলে চাওকচোন নাম্বাৰৰ এগেইনষ্টত এই নামবোৰ লিখি নিদিলে তেতিয়া ATMৰ পৰা পইচা উলিয়াবলৈ লওঁতে এই খেলি মেলি লাগি গৈছে হয়তো নাম্বাৰটোহে লিখা হ'ল তাকে লাইন পাতি এই পইচা উলিয়াবলৈ সোমাওঁতে তেনে খেলি মেলি হৈ গ'ল ইটো চেষ্টা কৰো সিটো চেষ্টা কৰো বুজিছে বৰা এই মানুহবোৰৰ একেবাৰে ধৈৰ্য নাই দেৰি কৰিলে গতিয়াই বাহিৰলৈ উলিয়াই দিয়ে আকৌ লাইন পাতি খাৰা হওঁ তাৰপিছত চাওঁ তাৰপিছত আকৌ গতিয়াই উলিয়াই দিয়ে এনেকুৱা কৰি থাকোঁতে গোটেই ৰাতিটো গ'ল মুঠৰ ওপৰত 8টা ATM বুজিছে বৰ বেয়াকে মাৰ খালে নেকি বাৰু কি বেয়াকৈ মাৰ খোৱাৰ কথা কৈছে বৰা শুনক শেষ ৰাতি বোলো এনেকে থাকিলে নহ'ব এইবাৰ নেৰো আকৌ লাইন পাতিলো আকৌ শেষ খেলি মেলি বুজিছেনে শেষত 10জনমান মানুহে এই গটা মাৰি পঠিয়ালে একদম ভৰিখন ভগাৰ নিচিনা যেন পালো তই কুষ্টামৰ মানুহ নহয় তক ভৰসাই কৰিব নালাগিছিল মই নিজে ওলাম যাওক বৰা দেখিলে তেওঁৰে কামটো কৰিবলৈ গলো এতিয়া মোৰ দুখৰ হ'ব ভাগি নহ'ল বৰা মোক 200 টকা এটা দিয়কচোন এই ডাক্তৰক দেখুৱাব লাগে কি কথা ক'বলৈ আহিছে হে ক'ৰ পৰা দিম আপোনাক 200 টকা নতুন নোট নাই কাৰণে টকা 200 আপোনাক ঠিকা দিছিলো এতিয়া মই ক'ৰ পৰা দিম এটা কাম কৰক এই কাকতিৰ ঘৰলৈ নতুন ভাড়াতীয়া আহিছে ভাল বোলে ডাক্তৰ যাওক আপোনাক ফ্ৰীতে চাই দিব হয় নেকি মই তেনেহ'লে তেখেতৰ ওচৰলৈকে যাওঁ এটকাও ঘটিব নোৱাৰিলো এইটো অৱস্থাত ঘৰলৈ গ'লে মানুহজনীয়ে এইটো ভৰি ভাঙি পেলাব বৰা ডাক্তৰ অহাটো সঁচাটো মই আপোনাৰ দ্বাৰা ফাঁকিবাজ নহয় হে যাওক কৈছো নহয় লোকেল মানুহ ফ্ৰীতে চাই দিব যাওক মইনো ক'ত ফাঁকি দিছো তেনেহ'লে তালৈকে যাওঁ ভালকে ধৰকচোন বাপৰে তামাম গধুৰহে আৰু আকত পেলাওঁ ব্ৰহ্মপুত্ৰ বা ভৰত পেলাব লাগিব বুজিছে নহ'লে ওলাই পৰিব হাৰা তোমাৰ মাথা খাৰাপ হৈছে নেকি মানুহৰ চকুত ধূলি দি ইমান দূৰত কেনেকৈ পেলাম ওচৰতে ক'ৰবাত পেলাম নহয় ওচৰত নেপেলাব ওচৰত পেলালে গম পাব নহয় আৰু আপোনাৰো যে কি দৰকাৰ বাৰু কৈছো নহয় এইবোৰ ইমান দিনলৈকে সাঁচি ৰাখিবলৈ এতিয়াহে তুমি কৈছা হৰা তোমাৰ বাবেইতো সাঁচিছিলো ইয়াত যি মাল আছে অকল কি মোৰে আছে নেকি তোমাৰো আছে এটা কাম কৰো নেকি ইয়াক জ্বলাই দিওঁ নালাগে দে জ্বলাব চকুৰ আগতে জ্বলিলে মনটো যে কেনেকুৱা বেয়া লাগিব হেৰা বৰ মৰমত ৰাখিছিলো পাই আৰা এই মৰম চৰম বাদ দিয়া বুজিছা নাই এতিয়া এইবোৰ এজাপ কাগজৰ টুকুৰা আৰা তুমি মই আছো নহয় বাদ দিয়া বুজিছা মায়া এৰি দিয়া মাজনী আহিলে গোটেইখন খেলি মেলি লাগিব ভাবিব মাক বাপেক থাকেহে এনেকে কিন্তু তলে তলে সাংঘাতিক আছিল জানো যি কৰে কৰক আৰু মুঠতে বৰ দুখত বিদায় দিছো বুজিছে বৰ মৰমত ৰাখিছিলো হ'ব দিয়া আহো দিয়া আচ্ছা হেৰি নহয় ৰাতি পেলোৱালে ভাল আছিল নেকি নহয় ৰাতিটো তেতিয়া চবৰে চকু যি কৰে দিনতে কৰিব লাগিব দিনত কৰিলে কোনেও গমেই নাপাব মানে কোনেও মনেই নকৰিব বাহ কি মাথা মাৰিছা মাথাটো আছে কাৰণে মাৰিছো ধন্যবাদ পেলাওকগে যাওক অ'কে বাই এইটো বা কেনেকুৱা ডাক্তৰ
ফ্ৰীতে চাই নে নাচাই পইচা পাতিও নাই নহয় কাকুতিকে সুধো নেকি বাৰু এই নাই সেইডালে এনেই ফিটডাল দেখুৱাব মোক যিহে অপমান কৰি থৈছে কি কৰা যায় লোকেল দম চলিব বা নচলে আজিকালি একো কৰিবই নোৱাৰি নহয় চৰকাৰী পাৰ্টি নহ'লে জাতীয় সংগঠনৰ সদস্য হ'ব ডাক্তৰো বা কিবা সংগঠনৰ হয় যদি ডাক্তৰ হৈ হেডো হৈ যাব পাৰে কলিতাকে কওঁগৈ পুলিচ মানুহটো পাৰিব কাকুতিয়ে বস্তাটোত কি নিছে ইমান মনে মনে নিছে যে বস্তা মানে টকাই হ'ব মই জানো নহয় কাকুতি যে বহুত পইচা আছে মই আগতেই জানো তাৰমানে বস্তাটো মনে মনে পেলাবলৈ নিছে কাকুতি এইবাৰ তই ক'ত খাইবি মোক অপমান কৰাৰ প্ৰতিশোধ মই লৈয়ে এৰিম পুলিচ কলিতা পুলিচক মই খবৰটো দিওঁগৈ হয় পইচাই হ'ব লাগিব মই থানাত জলদি খবৰটো দিব লাগিব আৰু কলিতা পুলিচ যেতিয়া পুলিচ তাৰ দ্বাৰাই খবৰটো ফাঁচ কৰিব পাৰিম মৰম দিলি চেনে দিলি বাটতে লগ পাই মই 16 বছৰত ভৰি দিয়া নাই মৰম দিলি চেনে দিলি বাপৰে বাপ চক খাইছো হে মই কি ফিলিংছত আছো আপুনি কি জানিব এই ফিলিং বাদ দিয়ক আপুনি অপাৰেশ্যনত যাব লাগিব হেৰি মই যি অপাৰেশ্যনত যাব লাগে মই ডাক্তৰ নাকুইল দেৰি লগ না শুনক মই আপোনাক যিখিনি ইনফৰমেশ্যন দিবলৈ গৈছো সেই ইনফৰমেশ্যনৰ মতে আপুনি ধৰি দিব পাৰিলে আপোনাৰ প্ৰমোচন খাটাং একেবাৰে থোলাৰ পৰা ইন্সপেক্টৰ হৈ যাব হেৰি কি ইনফৰমেশ্যন দিব লাগে কওকচোন আমাৰ যে এই ঘৰৰ মালিক কাকুতিয়ে বহুত টকা বস্তাত ভৰাই নি পেলাবলৈ গৈছে মই এই মাত্ৰ নিজ চকুৰে দেখি আহিছো হেৰি দিনত টকা পেলাব নিছি এই ছবি দোকান আধামান ৰাতি দি পেলৈ হেৰি আজিকালি সেই ভিখাৰীবিলাকো ডাষ্টবিনত বেলেগ বস্তু নিবিচাৰে নহয় টকাহে বিচাৰে এ হ'ব লেকচাৰ বাদ দিয়ক লেকচাৰ মাৰি থাকিলে বস্তা নি ক'ৰবাত পেলাই থৈ আহিব হেৰি বলক হাতে লোতে ধৰা পেলাব লাগিব আৰু মই প্ৰমোচন ল'ব লাগিব আৰে প্ৰমোচন হ'ব লাগিবতো আপুনিতো আগৰ জেগাতে আছে প্ৰমোচন হ'বই লাগিব ৰ'ব মই বৰালৈ ফোন কৰোঁ বৰা আকৌ আজিকালি কাকুতি চামচা নহয় চামচাই নিজে চাই যাওক সি তাক দি আছো ৰ'ব মৌ বৰাক দক কেওট ডাক্তৰক লগ পালে কি কথা কয় হে আপুনি কেনেকৈ গম পালে কি নিজে দেখিছে নাই মোৰ বিশ্বাস হোৱা নাই দেই দিন দুপৰতে কোনে ৰাস্তাত পইচা পেলাই থৈ যাব হে কি কলিতা পুলিচে ফ'ল' কৰিছে আৰে দুধ কা দুধ পানী কা পানী হৈ যাব ঠিক আছে মই গৈ আছো কেওটৰ কথা বিশ্বাসো কৰিব নোৱাৰি নহয় নাই ঠিক নাই হ'বও পাৰে ক'ত গেলাকে নাই দেখোন মই নিজ চকুৰে দেখিছো বস্তাটো এনেকে টানি নিয়া দেখিছো হৈ জানো কিয় নহ'বই মই এনেই কথা কম নেকি ঐ কলিতা কাকুতি কিমান দিনে গম পাইছিলে ইমান সোপা টকা ভিতৰত সোমোৱাই থৈছে বুলি কিবা এটা খুজিলে নাই বাহিৰে একো ক'ব নোৱাৰে এতিয়া ভয়তে পেলাবলৈ লৈ গৈছে মা কসম মানুহবিলাক বিশ্বাস কৰিব ধৰিছো এতিয়া ইমান টকাৰ ওজন উঠছি হয় পাই তাতকৈ এইগিলাখান পইচা ফেলে দিয়াতকৈ আপোনালোকৰ দৰে দুখীয়া মানুহবিলাকক দি পেলাই আশীৰ্বাদ ল'ব নোৱাৰে চুট মাৰি দিম হে কি কথা ক'বলৈ আহিছে আপোনাৰ নিচিনা ষ্টাৰ নোহোৱা পুলিচ অফিচাৰ বুলি ভাবিছে চিৰিয়াছ চিটুৱেশ্যন যিকোনো কথা কৈ নাথাকিব বলক মিডিয়া মাতি দিওঁ নি জুলুঙাৰ মেকুৰী ওলাই পৰক তেত্তিৰি কি কথা ক'ব আহিছে আপুনি হাতে লোতে ধৰিম মোৰ প্ৰমোচনৰ কথা আছে কলিতা কেইটামান বান্দিল আমি ভাগ কৰিলোঁ
2.5 লাখতকৈ কম হ'লে আমি জমা থ'ব নোৱাৰিম জানো? তিতিলে মেলিলেও আমি দুটাই শুকুৱাই ল'ম। তেৰি ভাগ বতৰা পিছতো কৰিব হে আগতে কাকতি দাই বস্তাটো ক'ত দিছে আমি ফলো কৰোঁ বোলো এইবাৰ কাকুতিক নাঙত কৰিহে এৰিম। কাকতি দাক আজি লাইন এটা কৰিম আহক বোলো মানুহ চিনি পোৱা নাই কাকতি ইয়াতে পেলাও নেকি? ঠাইখিনি বৰ লেতেৰা, পেলাব লাগে বুলিয়ে য'তে ত'তে পেলাব নোৱাৰি নহয়। কিমান হেঁপাহত আছিল, আজি পেলাই দিবলগীয়া হৈছে। নাই, ইয়াতেই ক'ৰবাত পেলাব লাগিব। এওঁতো উলিয়াই দিবলগীয়া হোৱাৰ কাৰণে কিমান যে মনত দুখ পাইছে, কিমান মৰমেৰে কিমান হেঁপাহেৰে সাঁচি ৰাখিছিলোঁ এইখিনিতেই ক'ৰবাত পেলোৱা যাক। কোনেও নেদেখিলেই হ'ল আৰু, নহ'লে নাক কাণ কাটা যাব। ক'ত পেলাওঁ? ইয়াতেই পেলাওঁ। যাবা, অত দিনে সাঁচি ৰাখিছিলোঁ, আজি তুমি যাবাগৈ। তাতে আকৌ মাজনী আহিব, মাজনীৰ আগত তুমি থাকিলে লাজ পালোহেঁতেন। কোনোবা আকৌ লৈ যাব নেকি? এতিয়া আৰু এইবোৰ নি কিডাল কৰিব, একো লাভ নাই। One, 2, 3. কলজা লাঠিটোৱে হেণ্ডচাপ বুলি কয় নেকি? বন্দুকটো আই কয়। আমি পুলিচৰ কথা কিয় মাতছি অপৰাধী আপুনি হাত দাঙা দেখা নাই? সি বন্দুকে দি কওক বা লাঠি দি কওক। কাকতি দা আপনার খেলা খতাম, আপনি এটা হাতলেতে ধরা পড়লাক। চি কাকতি নিজকে সৎ নিষ্ঠাবান নিকা বুলি মানুহক দেখুৱাই আছিলে, এতিয়া ইমানবোৰ ক'লা ধন ক'ত পালে? কি হ'ল? কথাটো হয় নেকি? কি হয় নেকি? বস্তাত ভৰাই পেলাবলৈ লওঁতে হাতে লোতে ধৰা পেলালো, পাপৰ ধন। কি কাকতি, মই বিশ্বাসেই কৰিব পৰা নাছিলো। তাৰমানে আপুনিও দেশখন লুটিপুটি খাইছিল? এই কথা নহয়, থানাত কথাটো ইনফৰ্ম কৰিব লাগিব, আইনী ব্যৱস্থা ল'ব। ৰ'বহে কলিতা, আমি অলপ টকা ভগাই লওঁ, থানালৈ নিলে অকলে এইডালে গ্ৰাস কৰিব। 1 কোটি টকা পালে 50 লাখে দেখুৱাব। কথাটো ভাল নহ'ব নেকি? চকুৰ আগত এনে কথা কৰিলি। হেৰি কাকতি, আপুনি সঁচাকৈ পেলাবলৈ আনিছিল নে? হয়, পেলাবলৈ আনিছিলোঁ, কিন্তু পাপৰ নহয়। কিয় নহ'ব হে পাপৰ? 2 নম্বৰী সদায় পাপৰে হয়। আৰে কি কথা কয় হে? কিয় 2 নম্বৰী হ'ব? পুৰা 1 নম্বৰী হয়। কিয় 1 নম্বৰী হ'ব হে? 1 নম্বৰী টকা এনেকে গোটাব পাৰে নেকি? আৰু যদি 1 নম্বৰী হয় পেলাবলৈ আনিছিলে সিগিলাখান কথা বাদ দিয়ক, মই এতিয়া থানাত ফোন কৰিব লাগে। ৰ'বহে, কেইজাপমান লৈ লওঁ। এই মৰিব খুজিছে, ক'ত ভৰাব? পুৰা হিচাপ ল'ব। কেলে? কিছুমান মোৰ একাউণ্টত ভৰাম, মোৰ খুলখালী নামত ভৰাম, মোৰ মানুহজনীৰ নামত ভৰাম, মোৰ ভাগিনৰ নামত ভৰাম, এনেকে অলপকে ভৰাই থাকিম। খবৰদাৰ, এইগিলাখান চব চৰকাৰী সম্পত্তি, হাত নেদো বুলি কৈছো। মোৰ প্ৰমোচনৰ কথা আছে। বাদ দিয়ক হে আপোনাৰ প্ৰমোচন। মই প্ৰথমতে আপোনাক ইনফৰমেশ্যন দিছিলো, সেইকাৰণে মোৰ ভাগ মই ল'মেই। খবৰদাৰ বুলি কৈছো, চৰকাৰী সম্পত্তি। বাদ দিয়ক হে, ঘুচাই নাক ভাঙি অসভ্যহঁত, মোৰ বস্তাটো লৈ ইমান অসভ্যালি কিয় কৰিছে? হা হেৰি কাকতি, এতিয়াও সেইবোৰ সেই পুৰণি কাগজ হৈ যোৱা নাই নহয়? মোৰ ওচৰতে মূল্য নাই, বাকী কাৰ ওচৰত মূল্য থাকিব? মূল্য মই উলিয়াই ল'ম, মুঠতে দিয়ক। কাবাৰীক বেচিলে 30-40 টকামান পাব। প্লিজ পেলাবলৈ দিয়ক, নহ'লে মানুহে পঢ়িলে বৰ লাজ। পইচাত পঢ়িবলৈ কিডাল আছে? পইচাটো সকলোৱে চিনি পায়। পইচাৰ কথা কোৱা নাই হে, মই মোৰ এইটোৰ কথা কৈছো। পইচা নহয়, এইবোৰ কি অকৰা পাইছে? এইবিলাক টকা পইচা নহয় হে। মানে হ'ল কি,
আৰু মই প্ৰেমিক প্ৰেমিকা আছিলোতো বুজিছে নাই এওঁ মোলৈ চিঠি লিখিছিল মই এওঁলৈ চিঠি লিখিছিলোঁ কবিতাও লিখিছিলোঁ হা বিয়াৰ পিছতো লিখিছিলোঁ কবিতা এই মোক তুমি এবাতি দৈ 2টা গজাল 4টা চেফটি পিন দিয়া সকলোবোৰ বুকুৰ মাজত সাঁচি থম সেইবিলাক চিঠি ইয়াতে আছে কথা কব আছি কবিতাতে কোনোবাই সোমাই থব এই বয়সত ল'ৰা ছোৱালীয়ে এইবিলাক কবিতা পঢ়িলে লাজ নাপাম দেহালাও জাতিলাও পানীলাও ৰঙালাও বুজিছে এইবিলাক লেখা কবিতা সিহঁতে পঢ়িলে কি বুলি ভাবিব তাতে মাজনী আহিব মাজনী ৰুমতে এইটো থৈছিলোঁ গতিকে এতিয়া পেলাবলৈ আনিছোঁ জ্বলাবলৈ মন নগ'ল হে কাকতি দা আপুনি সঁচাই কৈছি না এই কেউটা আপুনি কি ৰং ইনফৰমেশ্যন দে মোৰ কিন্তু বিশ্বাস হোৱা নাই দেই অ'কে আৰে বৰাদেউ পঢ়ক নাই নাই মই নপঢ়ো দেই লাজ লাগে পেলাই দিয়ক মোৰ ইমান আঁঠুটো বিষাইছে নহয় মই আহিছোঁ দেই ডাক্তৰৰ ওচৰলৈ যাওঁ মোৰ মানে সেই ডিউটি ক্লিক অলপ দেৰি হৈছে মই আহোঁতক কেউটা কথা শুনি বৰ বেয়া লাগো কেতিয়াবা হেৰি কাকতি আপুনি কিন্তু সাংঘাতিক ৰোমান্টিক মানুহ আছিল দেই বৰাদেউ অলপ ধৰকহে মোৰ প্ৰেমৰ সাক্ষীক পেলাই দিবলৈ অলপ সহায় কৰক বৰাদেউ সেই তাহানিৰ প্ৰেম এনেকৈয়ে পাহৰি যাব লাগিব মই বৰ অন্তৰত আঘাত পাইছোঁ বৰাদেউ